নামি আছা উভৰনি নি আকৌ আহিবা নি আজি আমি গৈ আছো শিৱসাগৰ দিচাং নৈখন পাৰ হৈ মাজাৰ এটা আছে মাজাৰলৈ যাম আমি আৰু এই মাজাৰ যাবৰ কাৰণে তাত কোনো ধৰণৰ আপোনাৰ ৰাস্তা নাই বা দলং নাই আমি নাও পাৰ হ'ম নাও পাৰ হৈ আমি মাজাৰ পাম আৰু মোৰ লগত আছে মুজাহিদ মই আমি দুয়ে যাম এতিয়া মাজাৰ আপোনাক দেখুৱাম আপোনাক কৈছো মজা লাগিছে ভিডিঅ' জংগল আজি আমি মৰি দিচাং দৰগাহলৈ যাম আৰু ইতিমধ্যে আমি চোলাটোপৰ ওচৰ পাইছোহি আৰু এতিয়া আমি দিচাং নৈ পাৰ হ'ব লাগিব দিচাং নৈ তাৰ পাছত যাব লাগিব সেয়া মাজাৰ আপোনালোকে দেখুৱাই গৈ থাকিম ভিডিঅ' চাই থাকিব ধাৰ আছে ন নমাব পাৰিব জানো আমি এতিয়া ইপাৰলৈ দৰগাহলৈ যাম আৰু তাৰ কাৰণে সিপাৰে থকা নাওখন এতিয়া ইপাৰলৈ আহিছে ইয়াত নৈ পাৰ হ'বৰ কাৰণে নাৱে একমাত্ৰ ভৰসা আৰু এই নাওখনতে উঠি পেলাই ইপাৰলৈ যাব লাগিব গতিকে আৰু বেলেগ ব্যৱস্থা নাই মাজাৰ নি মাজাৰৰ মানে মই মাজাৰতে অলপ আছো আৰু কাম চাম কৰি মাজাৰ ন কিমান দিন আপোনাৰ প্ৰায় আমাৰ এতিয়া 2 মাহ মান হৈছেহে আপোনাৰ এই মাজাৰ হেৰি আছে ন খাদিম আছে খাদিমৰ এতিয়াতো খাদিম নাই এতিয়া খাদিম হিচাপে এনেই মই আপুনি চাফা চিকুণ ইটো সিটো কৰি মেলি আছো আৰু এতিয়া এনেই কোনোবা আহিলে মানে আপোনাক এনেই এটা খবৰ দিব পৰাকে কিবা আছে নি সুবিধা নাম্বাৰ আছে মোৰ নাম্বাৰ সেইখন ইয়াত নাম্বাৰটো দি দিব লাগে ওপৰত হয় নাই বৰ্ডখন লিখি তেতিয়া হেংকেহে আছো নহয় সেই যোনে নহওক এই নাম্বাৰ এটা দি থলে মানে কি হয় গম পাই নাই এতিয়া আমাৰে প্ৰব্লেম হৈছে এতিয়া তেওঁ চিঞৰিলে বোলে নহ'লে আমি গমেই গম পাইছো হয় নাই ঠিক আছে আপোনাৰ নাম কি আছিলে কি বুলি কৈছিল নামটো মোৰ নামটো আপেল বুলি কয় এই আমাক আপেল দা নৰা পাৰ কৰিছে দিচাং নদীখন পাৰ কৰিছে নাওৰে মুজাহিদে মই আৰু জেনিফাই আমি আহি আছো আহি এতিয়া পাম আমাৰ 100 মিটাৰমান অহাৰ পিছত নাও পাৰ হোৱাৰ পিছত 100 মিটাৰমান অহাৰ পিছত আমি পাইছো আমাৰ মাজাৰ বাউণ্ডেৰী এই মাজাৰ আপোনাৰ সোমাম এতিয়া 20 মিনিট সোমাইছো সেয়া মাজাৰ দেখিছে আপুনি মাজাত সোমালো আমি এতিয়া এই মাজাৰ বাউণ্ডেৰীত সোমাই আছো আমি এতিয়া প্ৰথম আপোনালোক হৈছে মাজাৰ ভিতৰত থকা মাজাৰ বাউণ্ডেৰীত থকা ৱক্তে মছজিদ এই হ'ল মাজাৰ ৱক্তে মছজিদ এয়া দিচাংখন এনেকে গৈ আছিলে তাৰপাছত এৰি পেলাই ইফালে গুচি গ'ল মাজাৰ বাবাৰ কাৰণে আমি আহি পালো এই মাজাৰ মাজাৰ বান্দাচা বাবা মাজাৰ সেইকাৰণে এয়া দিচাং বুলি কয় কিনাৰতে আমাৰ লাগি আছে কিনাৰতে আছে আমাৰ পীৰ চাহাবৰ মাজাৰ পীৰ চাহাবৰ মাজাৰ ইয়াত কিনাৰত লাগি আছে আৰু এইখন হ'ল এয়া দিচাং এইখন এয়া দিচাং বুজিছে ইয়াৰ পৰা 1 কিলোমিটাৰ হ'ব আঁতৰি গৈছে আধা কিলোমিটাৰ 1 কিলোমিটাৰ আধা কিলোমিটাৰ মান আঁতৰি গৈছে ইফালে এতিয়া মেইন দিচাংখন আছে তো হেকিমৰ পৰা গম পালো যে দিচাংখন আগতে এইফালে প্ৰবাহিত হৈছিল কিন্তু এতিয়া এই মাজাৰটো বাদ দি পেলাই মাজাৰৰ অপজিট চাইডে দিচাংখন আছে আৰু এতিয়া মাজাৰলৈ সকলো মানুহ একচুৱেলি আহিব নোৱাৰে কাৰণ ইয়াৰ বাটটো বৰ দুৰ্গম নৈ এখন পাৰ হ'ব লাগে মই আজি 15 বছৰমান পাছত আহিছোঁ কিন্তু ইয়াৰ পৰিৱেশটো খুব ধুনীয়া লাগিছে এটা মানে খুব নিৰ্মল পৰিৱেশ একদম প্ৰকৃতিৰ একেবাৰে ওচৰলৈ যিটো লৈ যোৱা পৰিৱেশ তেনেকুৱা ধৰণৰ পৰিৱেশ এইফালে
চৰাই গান গাই আছে, হা, একদম একদম নিজাল নিতাল পৰিৱেশ, আৰু লগতে এটা আধ্যাত্মিক পৰিৱেশ আছে যিহেতু দৰগাহ। গতিকে খুব ভাল লাগে। কেতিয়াবা যদি এইফালে আহে, ইয়াত পাক এটা মাৰি যাব পাৰে। এই ইয়াত হেৰি কেতিয়া আছে উৰুচ? ইয়াত উৰুচ আপোনাৰ মাৰ্চৰ পহিলাতে আমি পাতিম বুলি হেৰি কৰিছোঁ। পহিলাৰ ধৰক আপোনাৰ এনেকুৱা এটা দিন পেলাই ল'ম, মাৰ্চৰ পহিলাতে বৃহস্পতিবাৰ দিনটো ৰাতিলৈ ধৰক আপোনাৰ ফাটিয়া হ'ব। তাৰপৰা শুকুৰবাৰ দিনাখন আপোনাৰ জিয়াৰত কৰিম আৰু দোৱা হ'ব। শুকুৰবাৰ দিনাখনলৈ দোৱা হ'ব। তাকে এতিয়া চূণ তূণ মাৰি মেলি এনেকৈ ঠিক কৰি আছোঁ, কিমানখিনি আগবাঢ়িব পাৰোঁ আৰু তেনেকৈ।